নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল পজিটিভ ৱে। আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকৰ মাজলৈ কেইটামান মজাৰ সাঁথৰ লৈ আহিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। আৰু যদি আপোনালোকে এই সাঁথৰকেইটাৰ উত্তৰ জানে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। তেনেহ'লে আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম সাঁথৰটো হৈছে কিক কৰে কাক কৰে হাতী যেন মুখ মেলে। কিক কৰে কাক কৰে হাতী যেন মুখ মেলে। ইয়াৰ উত্তৰটো কি বাৰু? কমেণ্ট কৰকচোন বাৰু। হয়, ইয়াৰ উত্তৰটো হৈছে দুৱাৰ। ইয়াৰ দ্বিতীয় সাঁথৰটো হৈছে যে কি ফুল দেখিলে মানুহ উভতি আহে। কি ফুল দেখিলে মানুহ উভতি আহে। ইয়াৰ উত্তৰটো হৈছে হাউচফুল। আপোনালোকে ভাবিছিলনে বাৰু উত্তৰটো? ইয়াৰ পিছৰ সাঁথৰটো হৈছে যে কি গছৰ পাত গোটা যি ক'ব পাৰে সি পণ্ডিতৰ বেটা। কি গছৰ পাত গোটা যি ক'ব পাৰে সি পণ্ডিতৰ বেটা। ইয়াৰ উত্তৰটো হৈছে পিঁয়াজ। ইয়াৰ পিছৰটো সাঁথৰ হৈছে যে কি পানী খাব নোৱাৰি। ভাবক যে কি পানী খাব নোৱাৰি। ইয়াৰ উত্তৰ হৈছে চকু পানী। ইয়াৰ পাছৰ সাঁথৰটো হৈছে যে কি তাল নাবাজে। কি তাল নাবাজে। ইয়াৰ উত্তৰ হৈছে চোতাল। কি তলা খুলিব নোৱাৰি। কি তলা খুলিব নোৱাৰি। আগৰতলা। কি পাণ খাব নোৱাৰি। কি পাণ খাব নোৱাৰি। জাপান। ইয়াৰ পাছৰ সাঁথৰটো হৈছে যে কি ফুল কাটিলে তেজ ওলায়। কি ফুল কাটিলে তেজ ওলায়। কি দৈ খাব নোৱাৰি। কি দৈ খাব নোৱাৰি। ইয়াৰ উত্তৰটো হৈছে ভোগ দৈ। ইয়াৰ পাছৰ সাঁথৰটো হৈছে যে কি বাতিত চাহ নাখায়। কি বাতিত চাহ নাখায়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মমবাতি। কি হাতীৰ সুৰ নাই। কি হাতীৰ সুৰ নাই। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গুৱাহাটী। আজিৰ শেষৰটো সাঁথৰ আপোনালোকৰ বাবে আগবঢ়ালোঁ। ঘন ঘন গাঁঠি ডিঙিত পিন্ধে মণি আকাশলৈ চাই থাকে কিহে চকু মেলি। যে ঘন ঘন গাঁঠি ডিঙিত পিন্ধে মণি আকাশলৈ চাই থাকে কিহে চকু মেলি। উত্তৰটো কমেণ্ট কৰি জনাওক।